আকৌ ওলালোঁ মানে কাইলৈ যিহেতু বন্ধ হয় আজি বেডিং পত্ৰ বান্ধি আজৰি হ'লোঁ মানে আমি বন্ধ দিনকেইটা আমাৰ মানে মিতিৰবিলাকক দিওঁ সেইকাৰণে আজি আকৌ ওলালোঁ ক'লৈ ওলালোঁ ভিডিঅ'টো চাই থাকক ৰ'ব বন্ধ বুলি কৈছোঁ হয় পিছে বন্ধ আকৌ মোৰ নহয় দেই বন্ধ এখেতৰহে মই মানে হ'লেও ওলাইছোঁ আৰু ই যিহেতু যাব মইতো যাবই লাগিব আৰু মই গুচি আহিম ৰাতিপুৱাই স্কুল পোৱাকৈ আৰু ই থাকিব চেক পেকিং হৈ গ'ল এতিয়া গৈ আছোঁ খুৰীহঁতৰ ঘৰত খুৰীক মাতি থৈ আহোঁগৈ চলতে ৰহো ছাগলী এইফালে সোমালে দেই এই নকৰিবা এইবিলাক কিয় ফুৰি আহোঁ আকৌ আপোনাক বৰ মৰম লাগিছে দেই ভিডিঅ'ত মানুহক মানে হেৰি কৰিছা ন বহুত ধুনীয়া লাগিছে দেই আপোনাক হ'ব যোৱা ক'লা মানুহ ক'লা কথা নাই বগাই আহিছে মানুহে গম নাপালে আপুনি কৈ দিয়াৰ কাৰণে গম পাইছে এতিয়া এইটো কি হয় এডভাৰটাইজ যাওঁ যাওঁ দেই আজি ফুৰিবলৈ যাওঁ বাই বাই ফুৰিবলৈ যাওঁ বুজিছে নাই যাওঁ এফালে আজি আকৌ ইয়াৰে মোৰে চুৱেটাৰ চেম দেই আহিব আহিছ 4টা বাজিছে কুঁৱলী পৰিলেই চোৱা আচলতে আমি আহিছোঁ মানে আমি তিনিওটা আহিছোঁ আজি বাহঁতৰ ঘৰলৈ মানে এক গুলি মে দো চিকাৰ মানে এদিনতে আজি দুজনী বা কভাৰ কৰিম বুলি ভাবিছোঁ প্ৰাণজিতৰ বা বিশ্বনাথ চাৰিআলি আহি পালোহি ক্লক টাৱাৰ দেখি চাগে গম পাইছে প্ৰাণজিত গৈছে এইফালে মিঠাই আনিব ফাৰ্ষ্টতে যিহেতু মাজুবাৰ ল'ৰাটোৱে যিহেতু আমাৰ মেট্ৰিক দিব সেইকাৰণে খবৰটো এবাৰ সেইফালে সোমাই যাওঁ তাৰপিছত একেবাৰে সৰুবাৰ ঘৰতহে চাগে থকা হ'ব সি কৈছে মিঠাই আনিব তাৰপিছত মিঠাই আনিলে প্ৰথমতে সোমাম মাজুবাৰ ঘৰ তাৰপিছত সোমাম সৰুবাৰ ঘৰ মিঠাই লোৱা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ আহি পাই গ'লোহি এচিডটো বনাইছা কিহৰ কাৰণে বনাইছা কোৱাচোন হা সাইন্টিষ্ট বনি আছা নেকি তুমি বাৰু লাহে লাহে হা চাম লালো এইফালে আমাৰ মেট্ৰিকৰ কেণ্ডিডেট আহি পাই গ'লোহি আমাৰ নতুন ঘৰ এণ্ট্ৰি নতুন ঘৰ কিনিলা আমাক খবৰ নিদিয়াকে বা চাওঁ বহুত ধুনীয়া ঘৰ পাইছা দেখোন নতুন ঘৰ কিনিলেও চিবাছ পাৰ্টি নতুন ঘৰ পাৰ্টি এইটো আচলতে বাহঁতৰ নতুন ভাড়া ঘৰ আৰু এইটো বেডৰুম আগৰটোতকৈ ডাঙৰ আৰু মেইন মানে কালাৰ কৰা আছে কাৰণে অকণমান ভাল এটা লাগিছে দুটা ৰুম আৰু চাওঁ এইটো কিচেন ঠিকে আছে ন জোখৰে এখন কি আছে বাৰু কি আছে এখন মই বহোনে জাননে নাই বঢ়িয়া লৈছোঁ ইয়াত থোৱা আৰু এইফালে কি আছে শিৱাজহঁতৰ থাপনাখন দেখাই দিয়া ধুনীয়াকৈ অ'কে হা কৰা অকণমান চাওঁ কেনেকৈ নমু কৰিছে অকণ কৰা কিয় ভৰি বিষাইছে ন ঠিকে আছে বাৰু এনে এইটো ঘৰ বেছি ভাল আছিল নে ইটো ঘৰ ভাল আছিলে ইটো বিল্ডিংটো এইটো ঘৰ বেয়া তাত ইয়াত কিয় বেয়া লাগিছে ইয়াত নেট নাপায় দেখিছেনে বাৰু ইয়াত এখন বঢ়িয়া আছে এখন লৈ স্কুল যোৱা নেকি বাৰু হা চলোৱা আকৌ হিৰো হাতী আহিছে দেখোন এইটো এতিয়া সময় হৈছে 6:30 বাজিছে আৰু এহেঁতৰ ঘৰ আহি পালোহি এতিয়া অকণমান ওলাই আহিছোঁ কিবা এটা খাওঁ কিবা এটা প্ৰাণজিত শইকীয়াই কিনিব আৰু কি কিনি দিয়ে নাজানো আৰু মোকো কিবা বোলে কিনি দিব সি ন শিৱাংশ আৰু শিৱাংশে বোলে মোক মোৰ শিৱাংশে কিবা এটা খুৱাব ন কি খুৱাবা তুমি কৈ দিয়া কি খুৱাবা ৰোল খুৱাবা ঠিক আছে ৰোল এটা খুৱাব দেই পাৰিছানে খাব अभी एक पान हो जाए
তুমি গিফ্ট দিবা কেনে মজা নে অ'কে আমাৰ হিৰ' বয়ে পূৰা লিখি আছে আৰু এইখন তাৰ কপি দেই এয়া সি ধুনীয়াকৈ লিখিছে স্পেলিংবিলাক আৰু ইমান ভাল ল'ৰাটো নহয় আমাৰ এয়া দেখিছে নহয় এয়া সি ৰিচি লিখি আছে ঔষধ লিখি আছে আৰু এয়া সি মোক দেখাবলৈ আহিছে তাৰ কাৰ্চিভ লেটাৰৰ বুকখন ইমান ধুনীয়াকৈ লিখিছে দেখিছেনে বাৰু আৰু মিছা তোমাক গুড কয়নে নাই বাৰু গুড লিখি দিয়ে নে নাই ভেৰি গুড দিয়ে নে নাই চব দিয়ে নে দিয়ে ন এইখিনি ধুনীয়া দেই এয়া দেখিছে নহয় ইমান ধুনীয়াকৈ লিখিছে ল'ৰাটোৱে দেখাবলৈ সি বহুত বেছি আগ্ৰহী দেই সেইকাৰণে দেখাই দিছোঁ আৰু ইমান ভাল হৈ গৈছে সি দিনক দিনে ল'ৰাটো এয়া দেই ইমান ধুনীয়াকৈ এয়া চব গুড অঁ পূৰা গুড 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 এতিয়া তুমি এইখিনি পটাপট ফিনিছ কৰি দেখাই দিয়া ভিডিঅ'ত মই দেখাম তেতিয়াহে দেখাম অঁ এয়া দেখিছে ইমান সি বহুত পঢ়ে এয়া দেখিছে নাই অঁ সেইটোও কৰিলে দেই এইবাৰ নেক্সট এইটো তাৰপিছত অঁ এইটো লিখি পেলাই তাৰপিছত কি খাব অঁ ভাত খাই পেলাই ফিল্ম চাব ন অঁ ঠিক আছে আজি হৈছে নেক্সট ডে কালি মানে আৰু এইবিলাক কৰি মেলি তাৰপৰা আহি চাহ তাহ খাই ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু ভিডিঅ' কৰা নহ'লে আজি হৈছে নেক্সট ডে ৰাতিপুৱা ওলালোঁ চবৰে বন্ধ যদি মই ওলালোঁ স্কুললৈ আৰু ইউনিফৰ্ম নাই আজি এনেকৈ যাব লাগিব আৰু ইয়াৰ ঘৰখনৰ ফ্ৰণ্টটো কিবা এটা মোৰ বহুত ভাল লাগিছে বাট বাহঁতৰ নতুন ভাড়াঘৰ হয় দেই এইটো যাওঁ দেই দেৰি হৈছে বোলা আমাৰ ল'ৰাটোৱে মোক চশমা আনি দিছে মই পাহৰি যাওঁ বুলি অ' গ'ল এই ৰাতিপুৱাই ইমান ঠাণ্ডা খোৱা বতৰ আৰু মই এতিয়া ৰখি আছোঁ এইফালে ইহঁতে থ'ব আহিছে ছাপ্লাইত থ'ব আহিছে বাছলৈ ৰখি আছোঁ বাছেই নোপোৱা হৈ থাকিলোঁ ইহঁতে মানে দুপৰীয়া ভাতটো খাই পেলাই যাব আৰু মোৰ স্কুল আছে ন গৈ ইহঁতে কি কৰিব এইটো বন্ধই যিহেতু মেডাম মেফিৰ কাৰণে এইবিলাক চব ৰেডি হৈ গৈছে দেই ছাৰ প'জ এটা দিয়ক ছাৰ প'জ এটা দিয়ক পূৰা খোলক 1 2 3 দিয়ক পূৰা ঘূৰাইছে চব খৰকি যাব এতিয়া সেয়া দেখিছিল নহয় একদম মিট ঘূৰা ঘূৰি এতিয়া পিছে ঘৰ আহি পালোহি আজি শনিবাৰতে পালোহি আৰু ঘৰৰ যি অৱস্থা হৈ আছে নহয় এদিন নাথাকোঁতেই 12 বাজি গৈছে মানে আগে পিছে গোটেই পাত কালি যিহেতু বৰষুণ দিছিলে মানে পূৰা পাত হৈ আছে সেইসোপা কৰি লওঁতে মোৰ এতিয়া 2টাই বাজিব হ'ল গম পায়নে ভাত বনাব আছে এইফালে যিহেতু মই অকলে সেইকাৰণে ভাবিছোঁ মাৰ ভাত জিন্দাবাদ তো মাৰ ভাত কেইটামানকৈ খাম আৰু ইয়াত আহিব আবেলিহে তো সেয়া আৰু কাম বন কৰিলোঁ ঘৰৰ অলপ কাম আছিলে সেইখিনিও কৰি ল'লোঁ ভালেই হ'ল সোনকালে গুচি আহিলোঁ কাৰণ আহি পেলাই যে মই এইখিনি কৰোঁতে সন্ধিয়া লাগিলে হয় তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যদি আৰু ভিডিঅ' চাবলৈ মন আছে তেনেহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব যদি ছাবস্ক্ৰাইব কৰা নাই কাৰণ সৰস্বতী পূজাৰ ভিডিঅ' আহি আছে নহয়